আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই আজি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ চিলি চিকেনৰ এটা ৰেচিপি। বনাবলৈ একদম অতি সহজ হয়। প্ৰথমতে পিঁয়াজখিনি আপোনালোকে এনেকৈ কাটি ল'ব চিলি চিকেনৰ কাৰণে। লগতে কেপচিখিনিও এনেকৈ কাটি ল'ব চিলি চিকেনৰ কাৰণে। পিঁয়াজ আৰু কেপচি এনেকৈ কাটিব বহুত সহজ হয়। এয়া জলকীয়াখিনি আপোনালোকে এনেকৈ মিহিকৈ কাটি ল'ব। এনেকৈ কাটিবলৈ বহুত সহজ হয়। লগতে আদাখিনিও এনেকৈ মিহিকৈ কাটি ল'ব। এনেকৈ মিহিকৈ কাটি ল'লে বহুত সুবিধা হয় কাটিব। আদা, নহৰু, জলকীয়া গোটেইখিনি একেলগ কৰি এনেকৈ মিহিকৈ কাটি ল'ব। এনেকৈ মিহিকৈ কাটিবলৈ বহুত সুবিধা হয়। ইয়াতে মাংসখিনিৰ কাৰণে মই ইয়াতে কণী এটা এনেকৈ ভাঙি দি দিছোঁ। এচামুচ ময়দা দি দিছোঁ ইয়াতে। কৰ্ণফ্ল'ৰ 1 চামুচ দি দিছোঁ ইয়াতে আৰু লগতে চয়া চচ আন্দাজমতে দি দিছোঁ। নিমখ দি দিছোঁ আধা চামুচ লগতে। আৰু এনেকৈ গোটেইখিনি মিক্স কৰি ল'ব লাগিব যাতে গোটেইখিনি মিক্স হৈ যায়। তাৰপিছত ইয়াতে মাংসখিনি এনেকৈ দি দিব। তাৰপিছত মাংসখিনি ভালদৰে এনেকৈ মিহলি কৰি দিব যাতে মাংসখিনি মছলাবোৰ লাগি ধৰে। এনেকৈ কেৰাহীত প্ৰথমতে ৰিফাইন তেল দি ল'ব, আন্দাজমতে দি দিব। তেল গৰম হোৱাৰ পিছত এনেকৈ এক পিচ কৰি মাংসখিনি দি দিব। গেছৰ ষ্টিমটো কমাই ল'ব, মই কমাই লৈছোঁ নহ'লে মাংসখিনি ভিতৰত নিসিজিবও পাৰে। 10 মিনিট সময় আপোনালোকে মাংসখিনি এনেকৈ ভাজি ল'ব কাৰণ ভিতৰত সিজোতে অকণমান টাইম লয়। মাংসখিনি ৰঙা হ'বলৈ ধৰিছে, মই এতিয়া এইখিনি নমাই দিলোঁ এনেকৈ। মই এতিয়া ইয়াৰ পৰা তেল অলপ কমাই থ'ম কাৰণ ইমান তেল চিলি চিকেনত নালাগে। এয়া কাটি থোৱা আদা, নহৰু, জলকীয়া মই তেলত দি দিলোঁ এইখিনি অলপ ৰঙা হোৱালৈকে ভাজিব লাগিব। এতিয়া ইয়াত মই টমেটো চচ দি দিছোঁ আন্দাজমতে। এয়া চয়া চচো দি দিছোঁ আন্দাজমতে। আপোনালোকেও এনেকৈ আন্দাজমতেও দিব পাৰে আৰু চামুচেৰেও দিব পাৰে। এতিয়া কাটি থোৱা কেপচিকামখিনি ইয়াত দি দিলোঁ। এইখিনি অলপ ভালদৰে ভাজিব লাগিব কাৰণ কেপচিকামখিনি সিজোতে অলপ টাইম লয়। লগতে কাটি থোৱা পিঁয়াজখিনিও ইয়াত দি দিলোঁ। এতিয়া এইখিনি অলপ ভাজিব লাগিব, অলপ টাইম ভাজিলেই হ'ল, বেছি টাইম ভাজিব নালাগে। এতিয়া ভাজি থোৱা মাংসখিনি ইয়াত দি দিলোঁ। এতিয়া ইয়াত মই দি দিলোঁ জালুকৰ গুড়ি। এয়া ভিনেগাৰ দি দিলোঁ ইয়াতে আন্দাজমতেই দি দিছোঁ। নিমখো দি দিলোঁ, নিমখ এয়া আন্দাজমতেই দিয়া হৈছে। এতিয়া এইখিনি অলপ ভালদৰে লৰাই দিব লাগিব গোটেইখিনি মিক্স হোৱালৈকে। এয়া পানী দি দিলোঁ কাৰণ পানী অলপ দিবই লাগিব। এতিয়া মই ইয়াত কৰ্ণফ্ল'ৰ দিম, এয়া কৰ্ণফ্ল'ৰ দি দিলোঁ। কৰ্ণফ্ল'ৰটো আপোনালোকে এচামুচ দিলেই হৈ যাব কাৰণ বেছি দিলে বেছি ডাঠ হৈ যাব, ডাঠ হ'লে ভাল নালাগিব। এয়া চিলি চিকেন ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ।